যে সেপারেট ইলেক্ট্ৰেল ৰুলছ বনাবলৈ তেওঁলোকৰ যে আৰ্টিকল 164 কথা নহয় নকয় তেওঁলোকে আৰ্টিকল 164 লেখা আছে আমি প্ৰভিজনটো আছে কনষ্টিটিউচনত কিন্তু ইমপ্লিমেন্ট কৰা তাৰ শক্তিটো কাৰ্বি আংলং অটোনমাস কাউন্সিল নাই তাৰ পাৱাৰটো নাই অটোনমাস ষ্টেটত আৰ্টিকল 244 ইণ্ডিয়া কনষ্টিটিউচনত সেইটো প্ৰভিজন আছে কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ আৰ্টিকল 244 এ সেইটো খুজাটো প্ৰভিজন আছে কিন্তু ইমপ্লিমেন্ট কৰা তাৰ পাৱাৰটো আমি নাই সেন্ট্ৰেল গভৰ্নমেন্টে প্ৰথমে কেবিনেট ডিসিশন হ'ব সেইটো ভৰাবৰ কাৰণে প্ৰেসিডেন্ট অফ ইণ্ডিয়া এইটো কেবিনেট ডিসিশনৰ মতে সেইটো এজেন্ডা ল ভৰাব বিজনেস অফ লিস্টৰ ভৰা পিছত 2/3 মেজৰিটি হলে লোকসভা পাস কৰিব লোকসভা পাস কৰাৰ পিছত আকৌ ৰাজ্যসভা আকৌ পাস কৰিব লাগে তাতো ৰাজ্যসভাও 2/3 মেজৰিটি হ'ব লাগে যে আপোনালোকে চাওক লাডাখ ইউটি দিয়া ইউনিয়ন টেৰিটৰি দিয়া কাশ্মীৰৰ আৰ্টিকল 380 এবলিশ কৰা ত্ৰিপুৰা তালাকৰ এইটো এবলিশ কৰা সেইটো লোকসভা আৰু ৰাজ্যসভা পাস কৰাৰ পিছতহে এইটো একটো আনিছে যিকোনো কনষ্টিটিউচনৰ থাকিলেও হয়তো ভোট কৰি আমি স্ক্ৰেপ কৰিব নোৱাৰো বা ইমপ্লিমেন্ট কৰিব নোৱাৰো ঠিক তেনেকৈ পেৰাগ্ৰাফ 2 আৰু সাব পেৰাগ্ৰাফ 7 তেওঁলোকৰ কৈ থাকে যে তেওঁলোকৰ হেতু কাউন্সিলে কৰা নাই কোডৰ অৰ্ডাৰ হোৱা পিছত কাউন্সিলে আমাৰ সেপাৰেট ইলেক্ট্ৰেল ৰুলছ বনাবৰ কাৰণে আমাক অৰ্ডাৰ দিয়া হৈছে হেইমতে আমি এটা কমিটি গঠন কৰিলো 6 মানৰ টাইম দিছে আমি আকৌ এক্সটেনশন কৰিলো কৰি তেওঁলোকে উইদিন 1 ইয়াৰ ভিতৰত আমি পেৰাগ্ৰাফ 2 আৰু সাব পেৰাগ্ৰাফ 7 ৰ মতে যিটো অনাৰেবল হাইকোৰ্ট যিটো অৰ্ডাৰ দিয়া মতে আমি সেপাৰেট ইলেক্ট্ৰেল ৰুলছটো আমি বনালো কমিটি আছে মঙ্গল সিং টিমো আছে চেয়ারম্যান মোর এডভাইজার চিফ এডভাইজার এডভিন তেরন আছে ডক্টর মানসিং রংপি আছে ডক্টর নমল মমিন আছে তাছত আমার ধরম তেরন আছে বার্নার্ড রংফার ডিফু গভর্নমেন্ট কলেজ প্রফেসর আছে গুৱাহাটী ডিফু ইউনিভার্সিটি ডিফু ক্যাম্পাসৰ প্রফেসরও আছে আৰু লগতে গুৱাহাটী হাইকোর্টত সিনিয়ৰ এডভোকেটও আছে সেই কমিটি গোটেইখিনি কমিটিয়ে স্ক্ৰিনিং কৰাৰ পিছত তেওঁলোকৰ টাইম এণ্ড এগেইনষ্ট আলাপ আলোচনা কৰাৰ পিছত মোক সাবমিট কৰিলে সাবমিট কৰাৰ পিছত আমি ইসি আমি পাস কৰিলো ইসি পাস কৰাৰ পিছত আমি গভৰ্ণৰ তাত পঠালো গভৰ্ণৰ আকৌ ষ্টেট গভৰ্নমেন্ট পঠালে কাৰণ আৰ্টিকল 164 ৰ মতে এজ পাৰ কনষ্টিটিউচন অফ ইণ্ডিয়া আৰ্টিকল 164 মতে যে কাউন্সিল অফ মিনিষ্টাৰ ডিসিশন ইজ দ্য ফাইনাল ডিসিশন কাউন্সিল অফ মিনিষ্টাৰ কোন আছে তাত কাউন্সিল অফ মিনিষ্টাৰ আমাৰ কাৰ্বি আংলং অটোনমাস কাউন্সিল নহয় কেবিনেট ডিসিশন ষ্টেট গভৰ্নমেন্টৰ ডিসিশন ইজ দ্য ফাইনাল ডিসিশন আমি গভৰ্ণৰ আমি এডভাইস দিব নোৱাৰো গভৰ্ণৰ এডভাইস দিয়া হুকুম দিয়াটো আমাৰ ষ্টেট গভৰ্নমেন্টে দিব পাৰে গতিকে সেই গোটেইখিনি তেওঁলোকে ৰাজক মিছ প্ৰৱণতা কৰি আছে মানুহক তেওঁলোকৰ অপপ্ৰচাৰ কৰি আছে এইটো নম্বৰ 3 তেওঁলোকে কৈ থাকে যে এনকেডাৰৰ কথাটো তেওঁলোকৰ এইটো আমাৰ দিনত নহয় আমাৰ 2011 এমওএছ যেতিয়া স্বাক্ষৰ কৰিছে ইউপিডিএছ আমাৰ কাংজাং তেৰাং হৰেন সিং বে ডাঙৰীয়া তেখেতসকলক যিটো সেন্ট্ৰেল গভৰ্নমেন্ট ষ্টেট গভৰ্নমেন্ট আৰু ইউপিডিএছ যিটো স্বাক্ষৰ কৰিছে তাত ক্লজত আছে যে এনকেডাৰ মানে কাৰ্বি আংলঙৰ যিবিলাকৰ চাকৰি যে দিছে কাৰ্বি আংলং অটোনমাস কাউন্সিল পোষ্ট যে ক্ৰিয়েট কৰিছে সেইবিলাকৰ ষ্টেট গভৰ্নমেন্টে চেলাৰিটো দিব দৰমহাটো তাৰ পৰা বহন কৰিব তেওঁলোকে চেলাৰিটো দিব কাৰ্বি আংলং অটোনমাস কাউন্সিলে যিমানখিনি এনকেডাৰ কৰিব কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ পৰাহে এডভাৰটাইজমেন্ট কৰিব ডেট ভেকেন্সি ৰিটায়াৰমেন্ট ভেকেন্সি থাকিলে কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ পৰা এপইন্টমেন্ট দিব আৰু তেওঁলোকক চেলাৰিটো দিব ষ্টেট গভৰ্নমেন্টৰ পৰা ষ্টেট গভৰ্নমেন্টৰ যিটো 30 ডিপাৰ্টমেন্ট যেটো চেলাৰি দিয়া নিচিনা প্ৰথমে ষ্টেট গভৰ্নমেন্ট আমাক কাউন্সিলৰ টকা দিব তাৰপিছত অনলাইন জৰিয়তে আমি প্ৰত্যেকজন চাকৰি কৰা মানুহক তেওঁলোকৰ আমি সেই চাকৰিটো দৰমহাটো চেলাৰিটো আমি আকৌ দি দিম তেওঁলোকৰ একাউণ্টত
যিমানখিনি এনকেডাৰ কৰিব এতিয়া আমি আলোচনা কৰিছে প্ৰপ'জালটো পঠাইছে ষ্টেট গভৰ্ণমেণ্ট একচেপ্ট কৰিব পৰা নাই সেইটো কথাও তেওঁলোকৰ আমাক মিছ প্ৰৱৰ্ণনা কৰি আছে যে আমাৰ পাৱাৰটো ষ্টেট গভৰ্ণমেণ্টৰ গোটাই দিয়া হৈছে বোলে আমাৰ পাৱাৰ গোটাই দিয়া নাই আমাৰ পাৱাৰ তেওঁলোকৰ দৰমহাটো টকাতে আমি বিচাৰি আছোঁ চাকৰিটো কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা এডভাৰটাইজমেণ্ট দিব আৰু যিটো আমাৰ ইয়াত বৰ্তমান আছে পোষ্ট 200 মান যিটো আছে যিবিলাক গ্ৰেড 1 গ্ৰেড 2 তেওঁলোকৰ যিটো এতিয়া আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল অলৰেডি এপইণ্টমেণ্ট দিয়া হৈ গ'ল তেওঁলোকৰ কাৰণেহে তেওঁ এনকেডাৰ কৰিবৰ কাৰণে আমি এজ পাৰ MOS এগ্ৰিমেণ্ট 2011 সেইমতে আমি এইটো ষ্টেট গভৰ্ণমেণ্ট আমি প্ৰপ'জালটো পঠাইছোঁ তেওঁলোকৰ একচেপ্ট কৰিব লাগে প্ৰথমে ফাইনেন্স মিটিঙতে একচেপ্ট কৰা নাই হিল চিৰাৰ পৰা নটিফিকেশ্যন দিলেহে তেওঁলোকৰ একচেপ্ট কৰিব গতিকে সেইটো কথা তেওঁলোকৰ ৰাজ্যৰ আগত অপপ্ৰচাৰ কৰিছে কাৰণ এতিয়ালৈকে তেওঁলোকৰ যি এনকেডা ল'লে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ এটা ছেভিং থাকিব নট লেছ দেন 28 crores সেই 28 crores যেতিয়া ছেভিং থাকিব নহয় সেইটো আমি কাৰ্বি আংলঙত অট'নমাছ কাউন্সিলৰ ডেভেলপমেণ্ট ৱৰ্কছটো আমি কাম কৰিব পাৰিম বেলেগ বেলেগৰ সমষ্টিত কাৰ্বি আংলঙত এটা সমান্তৰাল হিচাপে আমি কাম কৰিব পাৰিম সেইটো ছেভিং থাকিব এতিয়া আমাৰ পাৰ মান্থ আমি চেলেৰি কাউন্সিল ছেক্টৰত আমি দি আছোঁ 10 crores বছৰৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ আমি চেলেৰি দি আছোঁ আণ্ডাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল এমপ্লয়ী 120 crores আমি দি আছোঁ গতিকে সেইবিলাকৰ কথা তেওঁলোকৰ বহুতো অপপ্ৰচাৰ কৰিছে মই অনুৰোধ কৰিছোঁ যে তেওঁলোকে ৰাজনীতি নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে কিছুমান নোহোৱা কথাবিলাকৰ যাতে অপপ্ৰচাৰ নকৰে যিবিলাক সত্য নহয় অসত্যবিলাকত তেওঁলোকে প্ৰচাৰ কৰিছে যাতে সেইটো নহয় কাৰণ ইলেকশ্যনটো আহিয়ে থাকিব গৈ থাকিব কিন্তু কাৰ্বি আংলং ৰাইজৰ সেইটো যাতে ভুল বুজা যাতে ভুল লাইনত তেওঁলোকে যিটো কৈ আছে সেইটো যাতে নকৰে আৰু তেওঁলোকৰ মানে সেইদিনৰ যে নামটো মই নকওঁ